এইটো এটা গিমিক হয় যি প্ৰিয়ংকা গান্ধীয়ে অসমৰ বায়ু পানীৰ সন্দৰ্ভত তেনেকুৱা বিশেষ জ্ঞান নাই। অসমৰ খিলঞ্জীয়া মানুহৰ হিতৰ হকে কিবা এটা কৰাটো বাদ দিয়ক, ভবাৰ যাৰ কোনো থল নাই, যে ভাবিব নোৱাৰে, যাৰ কাৰণে খিলঞ্জীয়া নেতৃত্বই যিসকলে আমাৰ অসমৰ যিটো অস্তিত্বৰ বা সুৰক্ষাৰ বিষয়, সেই বিষয়টোক অগ্ৰাধিকাৰ হিচাপে লৈছিল, তেনেকুৱা সকলেও আজি কংগ্ৰেছ দলটোক টাটা বাই বাই কৰি ভাৰতীয় জনতা পাৰ্টিলৈ আহিছে। গতিকে প্ৰিয়ংকা গান্ধী দলে এটা দায়িত্ব দিছে, অসমলৈ আহিলে আমি সকলোকে স্বাগতম জনাওঁ। কিন্তু প্ৰিয়ংকা গান্ধী যদি কিবা নিৰ্বাচন জিকিম বুলি কিবা নতুন কিবা পৰিকল্পনা কৰিম বুলি আহিছে, সেই নিৰ্বাচন জিকাৰ সপোন বা সেই পৰিকল্পনা নিশ্চয় কংগ্ৰেছীসকলে সাৰ্থক হ'বলৈ নিদিয়ে। বাকীটো বাৰু বিজেপিৰ কথাটো বাদ দিয়ক।